कक्राझार CIT प्रथम टेक्निकल यूनिवर्सिटी गोटे उत्तर पूर्व भारतवर्ष এইবার সহজ কথা নহয় রাইজ আজি ধুবুৰীত মেডিকেল কলেজ বনাই আছে আজি ধুবুৰী সাপৰত আমাৰ এগ্ৰিকালচাৰ কলেজ হৈ গল বঙাইগাঁৱত ইঞ্জিনিয়াৰিং কলেজ হৈ গল অকল বিটিচিৰ কথা নহয় বিপিএফ ৰাজনৈতিক দল জাগ্ৰত হোৱাৰ পিছত বিপিএফ ৰাজনৈতিক দল হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত জন্ম হোৱাৰ পিছত যেনেকুৱা ধৰণৰ নামনি অসমৰ ৰাইজৰ কাৰণে কাম কৰিছে তাহানিও তেনেকুৱা ধৰণৰ কোনো ৰাজনৈতিক দল জীৱনত নামনি অসমৰ কাৰণে উচ্চ শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান গঢ়াৰ ক্ষেত্ৰত জীৱনত সিদ্ধান্ত গ্ৰহণ কৰা নাই আৰু সম্ভৱপৰ কৰিব পৰা নাই এই কথাটো আপোনালোকে সকলোৱে মনত ৰাখিব লাগিব বিপিএফ ৰাজনৈতিক দল এটা অসমৰ আঞ্চলিক ৰাজনৈতিক দল হ'ব পাৰে মাজে মাজে কৈছিল বিপিএফ ৰাজনৈতিক দল অকল বড়ো জাতিৰ দল মাজে মাজে কৈছিল অকল বিটিচিৰ দল নহয় ৰাইজ বিপিএফ ৰাজনৈতিক দল অকল মাত্ৰ এটা জাতি জনগোষ্ঠীৰ দল নহয় বিপিএফ ৰাজনৈতিক দল ভাৰতীয় নিৰ্বাচনী আয়োগৰ ৰেজিষ্টাৰ্ড আৰু ৰিকগনাইজ অসমৰ এটা আঞ্চলিক ৰাজনৈতিক দল বিপিএফ ৰাজনৈতিক দল আঞ্চলিক ৰাজনৈতিক দল হোৱাৰ কাৰণে এই সমগ্ৰ বিটিচি অঞ্চলৰ জল বায়ু প্ৰাকৃতিৰ মাজত জন্ম হোৱাৰ কাৰণে বিপিএফ দলে বুজি পায় এই বিটিচি অঞ্চলৰ অৰ্থনৈতিক উন্নয়ন কেনেকুৱা ধৰণৰ হলে সম্ভৱ হ'ব এই বিটিচি অঞ্চলৰ আন্তঃগাঁথনি উন্নয়ন কেনেকুৱা ধৰণৰ হলে হ'ব বিপিএফ ৰাজনৈতিক দলে অকল বুজি পায় বিটিচি অঞ্চলৰ আন্তঃগাঁথনি কেনেকৈ কৰিব পাৰে মছলপুৰত ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ জন্ম হ'ল হালবাৰীত আমাৰ সাব ডিভিজন হেডকোৱাৰ্টাৰ জন্ম হ'ল কেতিয়াও নাছিল মছলপুৰবাসী ৰাইজে কেতিয়াও ভাবা নাছিল মছলপুৰ নিচিনা ঠাইত বাক্সা নামৰ জিলা গঠন হোৱাৰ পিছত মছলপুৰ নিচিনা জায়গাত এটা জিলা হেডকোৱাৰ্টাৰ হ'ব বুলি কেতিয়াও ভাবা নাছিল হালবাৰীৰ নিচিনা জায়গাত হালবাৰী নামৰ সাব ডিভিজন হৈ পেলাই ইয়াত এখন হালবাৰী সাব ডিভিজন হেডকোৱাৰ্টাৰ হ'ব বুলি কেতিয়াও এই অঞ্চলৰ ৰাইজে আপোনালোকে ভাবা নাছিল অকল ইয়াতে সমাপ্ত নহয় আহি থকা দিনবিলাকত আৰু আমি বহুত উন্নতি কৰাৰ কাৰণে আমাৰ যিখিনি পৰিকল্পনা আমি যুগুতাই আইছো ইয়াৰ কাৰণে আগন্তুক নিৰ্বাচন এটো এটা খেল ধেমালি নিৰ্বাচন নহয় প্ৰমোদ বড়োয়ে কোৱাৰ দৰে ইউপিপিএলে কোৱাৰ দৰে পৰিৱৰ্তনৰ যেটো স্লোগান দি আছে কিহৰ পৰিৱৰ্তনৰ কথা কোনটো ক'ব বিচাৰিছে পৰিৱৰ্তন বিপিএফে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সমগ্ৰ বিটিচি অঞ্চলত ইতিমধ্যে কৰিছে ইতিমধ্যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বিটিচি অঞ্চলত শিক্ষাৰ পৰিৱৰ্তন ঘটাইছে আন্তঃগাঁথনি উন্নয়নৰ পৰিৱৰ্তন ঘটাইছে পাঠশালাৰ পৰা নামলাংলৈকে কেতিয়াও পকী ৰাস্তা নাছিল পাঠশালাৰ পৰা কেতিয়াও নামলাংলৈকে ৰাষ্ট্ৰীয় ঘাইপথ নাছিল থানেশ্বৰ বসুমতাৰী ডাঙৰীয়াক আপোনালোকে MLA হিচাপে পোৱাৰ পিছত 2006 চনত তেখেতে অসম বিধানসভাত প্ৰথম তেখেতে বিধায়ক হৈ প্ৰথম প্ৰশ্ন তেখেতে দাখিল কৰিছে যে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ হ'ব লাগে থানেশ্বৰ বসুমতাৰী ডাঙৰীয়াৰ দাবী অনুযায়ী পাঠশালাৰ পৰা নামলাংলৈকে আজি 127 নম্বৰ এ ৰাষ্ট্ৰীয় ঘাইপথ আপোনালোকে আজি পাবলৈ সক্ষম হৈছে দিনেনি ৰাষ্ট্ৰীয় ঘাইপথ বে ৰাজালামায়া থানেশ্বৰ বসুমতাৰী মানগাৰাং বিথাङा MLA जाखांनायनि उनाव दिसपुराव प्रथम प्रश्न खालामनानै सोंनायनि फिननाय जथेस्थ जुक्ति तर्क होनानै बिथाङा दिनैहाय बे राजालामाखौ दिनै सृष्टि खालामदों दिनै बिटिसि सुक्तिनि गेजेरजों जोङो गोबां आसनि लाबोदों जोङो गोबां जौगानायनि हाबाफारि जोङो दिनै लाबोदों होख्रावनानै दिनै लाब गैया होसिख्रावनानै दिनै लाब गैया रायजोफोर नंगौ नङा होख्रावनानै होसिख्रावनानै कुनु लाब गैया बिटिआर सुक्तियाव जेबो गैया बिटिआर सुक्तिया रायजो राजाफोरखौ थगायनायसो बिटिआर सुक्तिनि गेजेरजों दानाय बाउन्डारि कमिसना बिटिसि ओनसोलनि रायजो राजानि गेजेराव बिपद लाबोगोन बिटिआर सुक्तिनि बाउन्डारि कमिसना दिनै बियो दिनैहाय
जों जेबो मोना बिटिआर सुक्तिया प्रमोद बर'आ एबसुआ इउपिपिएलआ थगायजानो हागौ जों बिटिआर राजखान्थि हान्जाया माब्लाबाबो थगायजाग्रा नङा बर' बिमानि रावखौ मानाव गेदेर हाग्रामा महिलारिया 2003 मायथाइनि 10 फेब्रुआरियाव बिटिसि सुक्ति खालामनायनि गेजेरजों जोंनि भारत संबिधान तथा भारत संविधानाव दिनैहाय जोंनि बर' बिमानि रावखौ 8थि शेड्युलाव दिनैहाय थिसननानै लाबोखाबाय हाग्रामा महिलारि लंलेन हाग्रामा महिलारि लंलेन हाग्रामा महिलारि लंलेन बिपिएफ लंलेन दिनैसो दासो बर' बिमानि रावखौ आसामनि सहजोगि राव हिसाबै थिसननो हानाय होननानै बन गावनाय रंजानाया जेबो खामानिनि नङा 1985आव 1985 मायथाइयाव जेराव जेराव आसामाव बर' रायजो राजा दङ साबस्टेन्सियेल बर' थानाय गामियाव बर' रावा आसामनि लोगो सरकारि राव जागोन होननानै 1985आवनो आसाम सरकारा घोषणा खालामनानै बेयो जेबो गोदान नङा रायजोफोर सोरबा प्रमोद बर'आ एबसुआ इउपिपिएलआ थगायजाग्राब्ला जों थगायजाया जोङो थगायजाग्रा नङा आं बे बाथ्राखौ मोनसे बाथ्रानि गेजेरजों बुंनो लुबैदों एमए पास जाखानाय मानसिया सोरबा मालाबा मेट्रिक परीक्षा होफेरदों नामा जोंनि बर' रावा 8 शेड्युलाव हाबबाय भारतीय संविधानाव हाबखानानै दङ दासो मानि लोगो सहजोगि आसामनि मानो राव जानांगौ बेलाय बेयो दिनै 8 शेड्युलाव थांनाय हिसाबै सम्पूर्ण आसामनि राव हिसाबै गण्यता मोननांगौ जों बेखौसो लुबैयो मानि एसोसिएट अफिसियेल लेंगुवेज बेलाय दासो मानो सहजोगि भाषा बेलाय दासो 8 शेड्युलाव हाबखानाय भाषा असमिया भाषानि मर्यादानि समान जोंनि बर' बिमानि रावा दिनै मर्यादा मोनबाय बांला भाषायाबो 8 शेड्युल नेपाली भाषायाबो 8 शेड्युल असमिया भाषायाबो 8 शेड्युल जोंनि बर' बिमानि रावाबो दिनै भारतनि संविधाननि 8 शेड्युल मानो दासो मानि बेलाय मानि सहजोगि अखमर भाषा आरो बेबो साबस्टेन्सियेल बर' इनहेबिटेड एरिया बर' थानाय माखासे जायगायाव मानि बेलाय समग्र आसामाव जानांगौ जों बेखौसो लुबैयो जोंना जाहैबाय बिसोर दिनै जोङो बयबो साबधान जानांगोन सांग्रां जानांगोन मालाबाबो बिटिसि ओनसोलनिफ्राय 3180 खान गामि जों जि सुक्ति खालामनानै लाबोदोंमोन जिबनाव जोङो दरसेबो गामि जोङो दानख' होआ सोर बेलाय प्रमोद बर'आलाय बिटिआर सुक्ति खालामनानै बाउन्डारि कमिसन खालामनानै बिटिसिनिफ्राय गामि दानख' होनो गोदान रायजोखौ सांग्रां जा